এই জালখন দেখিছে আপোনালোকে তো ব্লগ জালখন কেনেকৈ মানে ভিডিঅ'টো আৰম্ভ কৰে তো সেইবোৰ দেখিছে আপোনালোকে খাপলা আৰু অজয় পুৰা বাছ ঠাচ ৰেডি কি ভাই ভাই লৈ যাই আছে ওকে ছাতি লৈ এনে আহি গৈছোঁ আমি ছাতি লৈ তো ইয়াতে জালখন বান্ধিম আমি তো পোনপ্ৰথমে আমি গাৰা বাছডাল এনেকৈ এজনে এনেকৈ ধৰি থাকিব নহ'লে বহুত ডাঙৰ না তো মানে পিছলি যাব পাৰে তো এনেকৈ পোনপ্ৰথমে আমি গাৰা বাছডাল এনেকৈ দাঙি দাঙি ল'ব লাগিব লৈ কিনে এনেকৈ দুজনে পুতিব লাগিব কষ্ট আছে দেখিলে কি হ'ব খৰচা আছে কয় না তো এনেকৈ ঘূৰে ঘূৰে সেনে পুতিব লাগিব বাছটা এতিয়া গাৰা বাছ হৈ গ'ল ৰেডি এইবাৰ পেলাৰ বাছবিলাক দিব লাগিব পেলাৰ বাছ তিনিফালে দিলে মানে কি কঠিন হয় আগতে কোনোবা ৰছী বান্ধিও দিব পাৰে তো এইবাৰ পেলাৰ বাছ দিব পেলাৰ বাছ নি আছে পেলাৰ বাছবিলাক কেনেকৈ দিব জানেনে তো খুঁটিৰ পৰা অলপ মানে বেছি নহয় আৰু 4-5 হাত মান এনেকৈ দূৰে দূৰে খুঁটিৰ পৰা সোমাই আৰু খুঁটিৰ পিছফালে এডাল এনেকৈ দিব লাগিব আৰু দুই চাইড দি দুডাল তো দেখিছে এয়া বাপ্পাও আহি আছে মানে আৰে মাছ মাৰা নিচানা মাছ মাৰা মানে কি থাকিব নোৱাৰে তো দেখা ল'লে সিও আহি গ'ল চেণ্ডেল হাতত লৈ নদী পাৰ হৈ আছে পূৰা দেখা মানে খুঁটিকেইডাল পুতা হ'ল এইবাৰ মানে ওপৰত যাব লাগিব এনেকৈ এতিয়া মানে বেছি ডাঙৰ জালখন নহয় সেইবাবে ধৰি থাকিব লগা নাই তলত এনেকৈ যাই হেনে মানে এই বাছকেইডাল এনেকৈ বান্ধিব লাগিব তো এইবাৰ আমি বাছডাল মানে উঠাব লাগিব তো এইবাৰ বাছডাল উঠাম জাল হিচাপে বাছডাল মানে বহুত লম্বা হৈ গ'ল এইবাৰ আমি অলপ কাটি দিওঁ আৰু এই বাছটাৰ বান্ধাৰো কথা আছে গম পাইছেনে আপোনালোকে পিছফালে বাছটো অলপখিনি বেছি থাকিব লাগে তেতিয়াহে মানে বল প্ৰয়োগটো অলপমান কম লাগে নহ'লে মানে বহুত বল লাগে টানিবই পৰা নাই তো আমি এইবাৰ বাছটা মানে এনেকৈ চিধাকৈ ল'ব লাগিব লৈ সেনা মানে ইয়াৰ পৰা ঠেলাই থাকিম আৰু সি বাছটা এনেকৈ ঘাৰত কৰি সেনে উঠাই থাকিব দে খাপলা উঠা নাই খাপলাৰ দ্বাৰা নহ'ব মোকে যাব লাগিল বান্ধিব লাগিল এনেকৈ ঘাৰেদি এনেকৈ লৈ তো এতিয়া কি কৰিব লাগিব এই যে টনিকেইটা দেখিছে না টনিকেইটা এতিয়া মানে যদি জালখন যদি আপোনাৰ যদি যেনিবা 16 হাত হয় তো টনিটা 1 হাত যদি কমাই দিয়ে মানে ভাল হয় এই টনি যে আমি টনি বুলি কওঁ তো এতিয়া 1 হাত কমাই দিব লাগিব তাৰপিছত এনেকৈ বান্ধিব লাগিব বান্ধি আছে তো এতিয়া জাল হৈ গ'ল চব হৈ গ'ল এতিয়া আমাৰ জালখন লগাব বাকী আছে এয়া খাপলাই জালখন লৈ গৈছে জালখন এতিয়া লগাব তাৰপিছত আৰু হৈ গ'ল আৰু বেছি পানী নাই কাৰণে নহ'লে সাঁতুৰি কষ্ট হৈছে এনেকৈ মেলাই ল'ব লাগিব মেলাই লৈ সেনা এইটো চিধা ময়ে টানিব লাগিল মই ধৰিম তাৰপিছত ইহঁতে জালখন লগাই আছে এইখিনি টাইমত যদি আপোনালোকে জালখন নাটানে মানে টনি দিলে ভাঙা চান্স থাকিব তো এই বাছডাল দেখিছে না এইডাল এনেকৈ টানি থাকিব লাগিব আৰু এই দেখিছে না এই টনিটো এনেকৈ এই ডাঙৰ খাই গ'ল তো হৈ গ'ল জাল ৰেডি এনেকৈ আমি অহা যোৱাৰ কাৰণে এটা বাছ বান্ধি দিব লাগিল এইফালে তাৰপাছত ইয়াতে কি কৰিব এই ইডালক আমি বাউচুত বুলি কওঁ এইটো এই বাউচুতডাল মানে এই জালৰ লগত বান্ধিব লাগিব বান্ধি কিনে ইফালে ৰাখিব লাগিব মানে তো দেখা পাইছে আপোনালোকে জালখন ৰেডি হৈ গ'ল তো এই মোৰ এটা সৰু আজিৰ ভিডিঅ' আছিলে তো যদি আপোনালোকে ভাল পালে তো ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ।